Hello everyone, কি খবৰ? আজি আপোনালোকৰ মাজলৈ লৈ আহিছে এটি মই ধুনীয়া ভিডিঅ'টো হৈছে আজি মই জলকীয়া আচাৰ দম আৰু জলকীয়া আচাৰ কেনেকৈ থলে আপোনালোকক তাকে দেখুৱাম বুলি অলপ ভিডিঅ' কৰি ৰাখিলো আপোনালোকে চাই থাকিব দেই আৰু মই ৰ'দত দিবলৈ আহিছো ওপৰতে এয়া বগৰীও ৰদাই থৈছো আৰু ইফালে জলকীয়াখিনি ৰদাইছো আৰু এইটো চাইডে আছে আমলখি 2 ঘণ্টামান ৰ'দত দি ধুনীয়াকৈ সৰুকৈ টুকুৰা কৰি কাটি লৈছো হেতাৰ সহায়ত আৰু ইফালে তেলখিনি ধুনীয়াকৈ গৰম কৰাৰ পাছতে জলকীয়াখিনি মই ধুনীয়াকৈ তেলত দি দিছো জলকীয়াখিনি ধুনীয়াকৈ অলপ সময় ভাজি লৈছো ভজাৰ পাছতে মই মছলা দিম আপোনালোকক কি মছলা দিছো দেখাই দিছো প্ৰথমতে হালধি দি লৈছো হালধি পাছত অকণমান ৰেড চিলি পাউডাৰ দিছো ৰেড চিলি পাউডাৰ লগতে মই দি লৈ ধুনীয়াকৈ অলপ আধা চামুচমান দি দিছো দিয়াৰ পাছতে মই মছলাখিনি ধুনীয়াকৈ মিক্স কৰি লৈছো মিক্স কৰাৰ পাছতে মই যিখিনি খুন্দি ৰাখিছিলো মই ধনিয়া সৰিয়হ আৰু পাঁচফোৰণ ধুনীয়াকৈ ভাজি গোটেইখিনি খুন্দি ৰাখিছিলো আৰু মই ধুনীয়াকৈ মিক্স কৰি দি দিছো অলপকৈ দি দিছো খুব ধুনীয়াকৈ একদম মিলাই দিছো এতিয়া মই ভিনেগাৰ লৈছো আধা কাপ লৈছো এই কাপটোতে ধুনীয়াকৈ বাকি লৈছো আৰু মই আধা কাপে দিছো দেই বেছি নাই দিয়া জলকীয়া মোৰ বেছি নহয় জলকীয়া মোৰ আধা কেজিতকৈ কম হ'ব ধুনীয়াকৈ মিলাই লৈছো মই আৰু এনে মিলাই অলপ সময় ৰাখি দিম ধুনীয়া ঠাণ্ডা হ'বলৈ ঠাণ্ডা হোৱাৰ পাছতে মই বাহিৰলৈ লৈ আহিলোঁ বাহিৰত আনি ধুনীয়াকৈ মই মিলাই লৈছোঁ মিলাই মোৰ চিচাত ধুনীয়াকৈ ভৰাই দিছোঁ ৰ'ব দেই আৰু এটা কথা নহয় মই নিমখ নাই দিয়া বুলি নক'ব নিমখ মই ধুনীয়াকৈ আগতীয়াকৈ সানি লৈছিলোঁ ৰ'দত দিয়াৰ আগতে মই জলকীয়াখিনি ধুনীয়াকৈ নিমখ সানি লৈছিলোঁ ধুই আৰু পাছত আপোনালোকক ভিডিঅ'টো দিব পাহৰি গ'লোঁ মই নিমখ কমকৈ আকৌ অকণমান দিছিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব বাই গাইজ